स्वास्थ्य सेवा उत्सवजों लोब्बा लाखिनानै आसाम आयदाफोरनि बुंथिगिरि बिस्वजित दैमारिया क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालाव क'क्राझार रुपनाथ ब्रह्म सावस्रि देहा फाहामसालियाव दावबायफैदों। दिनै क'क्राझारनि भेरगावआव थानाय मेडिकेल कलेज एन्ड हस्पिटालाव स्वास्थ्य सेवा उत्सवजों लोब्बा लाखिनानै डिस्ट्रिक्ट लेभेल ओरिएन्टेशन हाबाफारियाव फरायसालिमानि MBBS नि फरायसाफोर आरो फोरोंगिरिफोरजों मोनसे सावरायलायनाय हाबाफारियाव बाहागो लानायजों लोगोसे मेडिकेल कलेज एन्ड हस्पिटाल फरायसाफोरजों आरो फोरोंगिरिफोरजों मोनसे सावरायलायनाय हाबाफारियाव बाहागो लानायजों लोगोसे मेडिकेल कलेज एन्ड हस्पिटालनि सोरगिदिं थासारिखौ नायगिदिंनायजों लोगोसे फाहामसालियाव फाहामथाय लाफैनाय बेरामिफोरखौ नायगिदिंना खौरां लायो। बे हाबाफारियाव 30 नं सानजा क'क्राझारनि MLA लरेन्स इस्लारिजों लोगोसे बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जिहारि MCLA राजीव ब्रह्म आरो क'क्राझार मेडिकेल कलेजनि गोरायुं डक्टर अतुल चन्द्र बर'आ बाहागो लायो। हाबाफारियाव बाहागो लानानै आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया खौरांगिरिफोरनि सिगाङाव माखासे बाथ्रा बुंथियो। आमार स्वास्थ्य विभागৰ দ্বাৰা स्वास्थ्य सेवा उत्सव चलि আছে 22 তাৰিখলৈকে। গতিকে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই মোকো অনুৰোধ কৰিছে যে যিকোনো ক'বাত যদি যায় হেল্থ চেণ্টাৰ মানে এইটো মেডিকেল কলেজে হওক বা আপোনাৰ চিভিল হস্পিটেলে হওক বা ক'বাত 30 বেডেড বা মিনি PHC গতিকে তাত গৈ ডক্টৰৰ লগত আৰু পেচেণ্টবিলাকৰ লগত তাত অলপ ইণ্টাৰেকশ্যন কৰি ফালে যদি বৰ্তমান মানে চিকিৎসা ব্যৱস্থা কি হৈ আছে কি হৈ থকা নাই আৰু ইয়াৰ পিছত কিবা যদি মানে তাত মানে দেখে সেইটো যাতে ফিডবেকটো দিব পাৰে আৰু যিটোৰ দ্বাৰা বিভাগটোৱে ইয়াৰ কাৰণে মানে বিহিত ব্যৱস্থা ল'ব পাৰে সেইটো লৈ মানে সব বিধায়ককো অনুৰোধ কৰিছে আৰু মোকো অধ্যক্ষ হিচাপে অনুৰোধ কৰিছে আৰু হিচাপে মই কোকৰাঝাৰ প্ৰগ্ৰাম এটাত আহিছিলোঁ আৰু সেই হিচাপে মই যেহেতু ইয়াত আছোৱে নতুন মেডিকেল কলেজ গতিকে আৰু মানে চিভিলতো যাম গতিকে মেডিকেল কলেজটো কেনেকুৱা কি হৈ আছে মই চাবলৈ আহিছোঁ আজি প্ৰিন্সিপালৰ পৰা সকলো প্ৰফেছৰ এছিষ্টেণ্ট প্ৰফেছৰ বাকি ফেকাল্টিক লগ পালোঁ ইয়াৰ পিছত ষ্টুডেণ্টছবিলাককো লগ পালোঁ কথা পাতিলোঁ ভাল লাগিল সব ইয়াত ঠিকে চলি আছে বেমাৰীহে মানে ইয়াত আহাৰ অভ্যাস হোৱা নাই মানে প্ৰায় পেচেণ্ট মেডিকেল কলেজত নাহে মানে আপোনাৰ বাহিৰে চিভিল হস্পিটেলৰ পিছত প্ৰাইভেটবিলাকত গুচি যায় কিন্তু ইয়াত বহুত ধুনীয়া চিকিৎসা ব্যৱস্থা হ'ল বহুত আমাৰ সাৰ্জন আছে এনাস্থেচিয়া আছে একো প্ৰব্লেম নাই ইয়াত মানে অপাৰেশ্যন থিয়েটাৰ ধুনীয়াকৈ আছে গোটেই ইকুইপমেণ্টছ ধুনীয়া কিন্তু মানুহে গম পোৱা নাই যে মেডিকেল কলেজ তাত চিকিৎসা বা হয় না নহয় মানে কোকৰাঝাৰ অঞ্চলৰ বা আমাৰ চিৰাং এনেকুৱা বা ধুবুৰী জিলাৰ আশে পাশে যিবিলাক বৰ্ডাৰ এৰিয়া বহুতে সেইটো মেডিকেল কলেজৰ কাৰণে হয়তো অলপ মানে ভাবে যে ইয়াত শিক্ষাহে দিয়া হয় ইয়াত চিকিৎসা কৰা নহয় হেতুৰ কাৰণে মই আজি এটা অনুৰোধ কৰিছোঁ যে আমি ইয়াত এটা কি কয় প্ৰগ্ৰাম কৰিব লাগে অপাৰেশ্যনৰ প্ৰগ্ৰাম কিছুমান যিবিলাক মানে সাধাৰণ মানুহৰ মানে বহুতো মানে হৈ থাকে আজি গল ব্লাডাৰ ষ্টনে হওক কিডনি ষ্টনে হওক এপেণ্ডিচাইটিছ তেনেকুৱা ধৰণৰ মানে বেমাৰবিলাক যায় যিবিলাক বহুত মানে দূৰ কোচবিহাৰলৈকে কোকৰাঝাৰৰ মানুহে যায় গতিকে সেইবিলাকৰ এটা প্ৰগ্ৰাম যদি আমি কৰোঁ বা তেনেকুৱা বিশেষ বেমাৰৰ কাৰণে কেম্প যদি আমি কৰোঁ তেতিয়া মানুহে গম পাই যাব যে মেডিকেল কলেজখনত এটা সুচিকিৎসা ব্যৱস্থা আছে ইয়াতে সব হ'ব পাৰে তেতিয়া ইয়াত পেচেণ্টৰ ফ্ল' হৈ যাব গতিকে নতুনৰ কাৰণে মানুহে ইয়াত অকল MBBS কোৰ্ছে পঢ়াই নেকি তেনেকুৱা ধৰণৰ হয়তো ধাৰণা আছে গতিকে মই ভাবোঁ যে কেইদিনমান পিছত এই কোকৰাঝাৰ মেডিকেল মানে কলেজখন খুব ধুনীয়াকৈ অসমৰ মানে ভিতৰত যিমান নামী মানে মেডিকেল কলেজ আছে ইয়াৰ ভিতৰত কোকৰাঝাৰৰ নামো আহি থাকিব নাই মানে ষ্টাফ নাৰ্ছ যিমান লাগে ইমানখিনি ইয়াত মেন পাৱাৰটো নথকাৰ কাৰণে বহুত পেচেণ্ট তাৰ কাৰণে চম্ভালিবলৈ অলপ দিগদাৰ হৈ আছে অলৰেডি মই NHMৰ মানে মিছন ডাইৰেক্টৰৰ লগত কথা পাতিছোঁ তেওঁলোকে ভালদৰে চাইফালে কৰ পৰা অলপ এডজাষ্ট কৰিব পাৰে তেওঁলোকে এতিয়া ল'ব খুজিছে মই প্ৰপ'জাল দিবলৈ কৈছোঁ এতিয়া ছুপাৰিনটেণ্ডেণ্টক মানে তেখেতে যাতে তাত পঠায় আৰু সেইমতে নহ'লে মই এতিয়া কথা পাতিম কালি পাহৰি থাকিব গতিকে এটা কিবাটো লাগে ষ্টেটাছটো ৰিটেন গতিকে তেখেতসকলে পঠাই দিব তাতে তাৰপিছত মই ফ'ল' আপ কৰিম কি কৰিব পাৰে কিন্তু যিহেতু ইয়াত বহুত পেচেণ্ট গতিকে পেচেণ্ট হিচাপে ইয়াত আমাক মেন পাৱাৰ যি পাৰে লাগিব
স্যার ল্যাবৰেটৰী যে তাতে টেকনিচিয়ান লৈ অনা হয় কিন্তু ইয়াৰ পৰা আকৌ লৈ যোৱা হৈছে নাই নাই সেইবোৰ আমি এতিয়া MLA ডাঙৰীয়া আৰু মিনিষ্টাৰ আমি একেলগে তাতে আলোচনা কৰিম বহিম সেই গোটেই কথা আজি যিটো হৈছে মন্ত্ৰী ডাঙৰীয়া কৈ ফালে কোকৰাঝাৰ যিহেতু এটা মানে বহুত এৰিয়া কভাৰ কৰে মানে চিভিল হস্পিটেলখনে গতিকে আমি সেইটো কথা পাতি এই প্ৰব্লেমবোৰ কেনেকৈ সলভ কৰা যায় আৰু প্লাছ যিবোৰ ইয়াতে মানে দৰকাৰ ডক্টৰবিলাক ইয়াত আহিয়ে লগে লগে ট্ৰেন্সফাৰ সেইবোৰ কিয় হৈছে মানে এতিয়া আমি সেইটোও বিচাৰিব লাগিব যিবিলাকে কোকৰাঝাৰ আহিবলৈ ইচ্ছুক গতিকে তেনেকুৱা ডক্টৰ যদি ক'ৰবাত আছে আপোনালোকে কওক মন্ত্ৰীক কৈ ফালে সেইটো আমি ট্ৰেন্সফাৰ কৰাই আনিম ইয়াতে যিহেতু পোষ্ট আছে গতিকে ইচ্ছুক যদি ডক্টৰ আছে কোনোবা ইয়াত আহা বা আমাৰ লোকেল ডক্টৰ যদি কোনোবা আছে আপোনালোকে সেইটো নাম দিলে মই মন্ত্ৰী ডাঙৰীয়া কৈ ফালে ইয়াতে সব ডক্টৰ লৈ আনিম স্যার আপুনি মেডিকেল কলেজতো কোকৰাঝাৰ মেডিকেল কলেজত ভিজিট কৰিছে তাতে পেচেণ্ট একলে নাছিল কিন্তু হাজাৰ হাজাৰ দেখিবলৈ নাই নাই এইটো হ'ল পুৰাণা মানে কিবা কোকৰাঝাৰ চিভিল হস্পিটেলটো চবেই জানে ইয়াত আগৰ পৰাই মানে চিকিৎসালয় আহি আছে বা চবেই জানাৰ কাৰণে ইয়াত আহি যায় এতিয়া মেডিকেল কলেজটো নতুন মই তেতিয়াই কৈছোঁ মেডিকেল কলেজত চিকিৎসা ব্যৱস্থা থাকে না নাথাকে এইটো মানুহে ইমান নাজানে তো সেইটোৰ কাৰণে মানুহবিলাক তাত মানে যোৱাৰ অভ্যাসটো হোৱা নাই নতুনকৈ হৈছেহে মাত্ৰ লাহে লাহে হৈ যাব আজিও মই কিছু পেচেণ্ট দেখিছোঁ আৰু ইয়াৰ কাৰণে অলপ প্ৰচাৰৰ প্ৰয়োজন কাৰণ আমাৰ সাধাৰণ গাঁও এলেকাত মানে মেডিকেল কলেজ কি চিভিল হস্পিটেল কি আমি নাজানো যেহেতু তাত মেডিকেল কলেজ হস্পিটেল শব্দটো প্ৰচাৰ হোৱা নাই যেনেকৈ GMCটো মেডিকেল কলেজ হ'লেও এইটো হস্পিটেল হিচাপে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল এইটো আগৰ পৰা কিবাৰ কাৰণে চবে সেইটো জানে কিন্তু কোকৰাঝাৰতো এতিয়া অকণমান মানুহবিলাকে কনফিউজন হৈছে কি তাত ট্ৰিটমেণ্টৰ কাৰণে সব সুবিধা আছে না নাই বুলি কিন্তু এতিয়া ধুনীয়াকৈ সব আছে আৰু মই ভাবোঁ আজিৰ পৰা আপোনালোকৰ চেনেলটো চোৱাকেইটা যদি আমাৰ ইণ্টাৰভিউটোও আপোনালোকে লোৱা বাইকটোও যদি বজাই দেখে মই ভাবোঁ অলপ হ'লেও মানুহে গম পাব যে এবাৰ চাই আহোঁ বুলি সেইটো গতিকে প্ৰচাৰৰ ব্যৱস্থা ল'ব লাগিব আৰু তাতে তেখেতসকলকো স্পেচিফিক কিছুমান চিকিৎসাৰ কাৰণে প্ৰগ্ৰাম ল'বলৈ মই আজি অনুৰোধ কৰি আহিছোঁ बेयावथ' एकदम पुरा गुवाहाटी डिब्रुगढ़नि जे फेसिलिटी बेबायदिनो दङ गुवाहाटीयाव बांसिन सुपार स्पेसिलिटी दङ देन एक्सट्रा फेसिलिटी आरो बेसिक टु अल फेसिलिटी इज देयार बेनि सिम्पल बेमारनि थाखाय क'क्राझारावनो ट्रिटमेन्ट खालामनो हागोन बेयाव फैब्ला जों एरेन्ज खालामनो होगोन बेनि थाखाय गलब्लाडार एपेन्डिक्सनि थाखाय बा बाहेराव थांनाय कुनु जरुर गैया दरकार गैला आरो सिलिगुरि बेयावबो थाङो बेनिफ्राय कुनु प्रयजन गैला बेयावनो फै आं इनभाइट खालामदों बयखौबो आरो अल डेलिभारिज बेयाव स्मुथलि जागोन सिन्था खालामनो जोंनि पेडियाट्रिक ICUबो दङ पेडियाट्रिक जुदि ल' बार्थ वेट बेबि जायो बा माबा माबि प्रब्लेम जायो जोंनि एक्सपिरियेन्स पेडियाट्रिसियान दङ पेडियाट्रिक फुल फ्लेजेड डिपार्टमेन्ट दङ बे नायगोन खरसानि बिथिङाव माबायदि जानो जुदि पेसेन्टफोरनि अटल अमृत आरो आयुष्मान भारतनि कार्ड दङ बेथ' कमप्लिटलि फ्रि जागोन आरो अल गाइनकलजिकेल अपारेशन्स डेलिभारि आरो निअनेटेल जास्ट डेलिभारि जाबाय आरो एनि ट्रिटमेन्टआ फ्रि बाकी अन्य जुदि कार्ड गैयाबाबो नार्सिं हमनि थाखाय बहुत कम रिजनेबल जिहेतु बेयाव फार्स्ट पिएचडि MBBSनि आयदा फोरोंथाय सोलिगासिनो माबायदि सोलिगासिनो बेसोरनि 3टा डिपार्टमेन्ट हेरि जायो एनाटमी फिजिअलजि आरो बाय'केमिस्ट्रि इनि टिचार्स पुरा दङ फुल फ्लेजेड देग्लाय एडमिसन लादोथ' नेक्स्ट इयारनिफ्राय आरो अन्य डिपार्टमेन्ट खुलिगोन जों फेसिलिटी दङ दासिमाव पेसेन्टफोरा माबायदि फैदों सार बे हस्पिटालाव पेसेन्टनि फिडबेकआ बहुत मोजां पेसेन्टआ आरो अन्य गोदान पेसेन्ट लाबबाय दं साइस्थ' सेवा उत्सबजों लोब्बा लानानै बेयाव आसामनि बुंथिगिरि बिथाङा बाहागो लाफैदों मा फोरमायनो सानो साहित्य सेवा उत्सवआव जोंनिफ्राय 28 डक्टर थांदों एज स्पेसियलिस्ट आरो बेनि आधा डक्टर थांदों बङाइगाव डिस्ट्रिक्टआव बाकी आधा क'क्राझार डिस्ट्रिक्टआव सिगांबो थांदोंमोन साहित्य सेवा उत्सवआव सिगां क'क्राझार डिस्ट्रिक्ट आरो चिरां डिस्ट्रिक्टखौ जों कभार खालामदोंमोन देग्लाय क'क्राझार आरो बङाइगाव एडमिनिस्ट्रेसन सिस्टेमा रुपनाथ ब्रह्म सिभिल हस्पिटाल आरो नैबे गोदानै
जोबोद समायना रमायना बे क'क्राझार मेडिकेल कलेजआ जानानै फैबाय बेरामिफोरनि थाखाय माबायदि फेसिलिटिसफोरा नैबे हस्पिटालाव दं सार बेहायथ' जेनेरेल सार्जारि अर्थ'पेडिक्स गाइनी आइ ENT डार्मेट'लजि स्किननि फेसिलिटि दङ जेनेरेल सार्जारिनि गलब्लाडार एपेन्डिक्स आरो हार्निया जन्डिस बेखौ अपारेसन खालामबाय थादों जों आरो जोंनिथ' वेटिं लिस्टआबो दङ वेटिं लिस्ट 2 माससो वेटिं पिरियड आरो गाइनीनि सिजारियान सेक्सन जाबाय दङ आरो गाइनी टिउमारबो अपारेसन जादों डार्मेट'लजि स्किननि डाक्टर दङ ENTनि दङ अल दा डिपार्टमेन्ट्स दङ गोबां बेरामिफ्रा गुबुन हस्पिटालफोरसो गुबुन जायगानि हस्पिटालावसो थाङो सार बेबायदि ओरैनोथ' गभर्नमेन्ट एज पार गभर्नमेन्ट अर्डार लास्ट नभेम्बराव बे आमालगामेटेड जादों एट दिस मुमेन्ट रुपनाथ ब्रह्मबो आरो मेडिकेल कलेज पेरालेलि सोलिबाय दङ बेनि थाखाय पेसेन्टफोर बा स्टुडेन्टसफोर माखासे प्रब्लेम जागोन नामा सार जुदि मोननैयावबो थांलाय फैलाय माबा मोनसे पेसेन्टनि प्रब्लेम जाया बे दाथ' स्टुडेन्टफोरा क्लिनिकेल डिपार्टमेन्टआव थाङाखै आरो 1 बोसोरनि उनावसो बे क्लिनिकेल डिपार्टमेन्टआव थांगोन बाय देट टाइम बेयावथ' फुल प्लेजेड जागोन एख' प्रब्लेम जाया बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां बाइकखौबो लानो हागोन बाइक गोदानजों लोगोसेनो बेसेन नाङाजासे 5 लिटार पेट्रल गंनै हेलमेट सीट कभार 12 टाइम्स वाशिं कुपन मोननो हागोन